मोनसे गिलुबालु गिख्रंथाव जाथाय लोगोआनो लोगोनि खर'खौ हास'दों आरो हास'नाय खर'खौ बस्थायाव लानानै रुपसिन पुलिस थानायाव गथायदों शिबु बैसोमुंनि सासे दुथां सुबुङा गावनि लोगोनि सायाव बे गिख्रंथाव आरो सोमोनांथाव हाबाखौ मावदों आसाम अरुणाचल सीमानि रुपसिनाव बे गिलुबालु गिख्रंथाव जाथाया जादों बे समाव मिथिनाय बादिब्ला शिबु बैसोमुंनि दुथां सुबुङा माइ फोथारनि गेजेराव गावनि लोगो अजय दासनि खर'खौनो दानस'यो जाथाया माब्रै जाखो बेनि सायाव आबुं मिथियाब्लाबो जाथायखौ लानानै रुपसिन पुलिस थानायाव दुंहाव थासारि सोमजिनायखौ बे समाव नुनो मोन्दों थारैनो जोबोद सोमोनांथाव शिबु बैसोमुंनि दुथां सुबुङा गावनि लोगो अजय दासनि खर'खौ दानस'नानै बस्थायाव सोना पुलिस थानासिम लाबोयो आरो गावखौ गथायफैयो जाथायनि सायाव गोख्रों नायबिजिरनो बे समाव रुपसिन पुलिसआ आखायाव लाबाय बे गिलुबालु गिख्रंथाव जाथायखौनो लानानै ओनसोलाव बयबो गिखांदों आरो सोमोनांदों जाथायखौनो लानानै ओनसोलनि सुबुंफ्रा बे समाव मा फोरमायमारदों नोजोर हो আপোনাৰ কাটিছে সেইটো আপোনাৰ অজয় দাস হয় আৰু যোনে কাটিছে সি আপোনাৰ শিবু বৈশ্য কিহৰ কাৰণে কাটিলে গম পাই কি কাৰণে কাটিলে আপোনাৰ লভ মেৰেজ আছিলে হয় লভ মেৰেজ মানে আপোনাৰ শিবু বৈশ্যৰ মানে ভাগিন আছিলে সেইটো ছোৱালীটো আৰু যেটো মানে যাক কাটিলে সি মানে মোৰ ভাইটি মহাল ল'ৰা তেতিয়া আমাৰ মানে দুটা একেলগে সৰুৰ পৰা মানে আমি একেলগতে ডাঙৰ হ'লো মানে তেনেকা একো বিয়া দেখাও নাই আৰু আমি কোৱাও নাই একেলগতে ঘূৰে সিহঁতৰ ঘৰতো সিহঁতে যায় আমাৰ ঘৰতো আমি যাওঁ মানে মিলামিচিকে থাকোঁ আৰু মিলামিচিকে আচ্ছা অজয় আৰু শিবু লগৰ আছিল নেকি সিহঁতে দুটা মানে একেলগতে কামত যায় মানে সদায় আৰু একেলগত জানে আৰু লগৰীয়াৰ ভিতৰত আৰু তাৰ মাজত সি ভাগিনক ভাল পায় সেইটোতো আমি ক'ব নোৱাৰোঁ ভাগিনক ভাল পোৱাৰ কাৰণে কাটিলে বুলি সন্দেহ কৰে নেকি আপুনি তেনেকাই আৰু দুদিন আগত আপোনাৰ 3জনমান ভাগিনক ল'বলৈ আহিছে এটাৰ হাত ভাঙি দিলে সেইটো এতিয়া আপোনাৰ বিচনাত পৰি আছে সিহঁতৰ ঘৰৰ মানুহ ভাঙিছে সিহঁতৰ ঘৰত যদি মাৰিছে যদি না কাক ক'ব সিহঁতৰ ঘৰত মাৰিছে যদি আপোনাৰ কাক ক'ব সিহঁতকে ক'ব চোতালত যদি মাৰিছে শিবু পালে মাতাটো লৈ টানাত পালে শিবু এতিয়া বৰ্তমান আমি এতিয়া ভাইফোঁটা আছিলে বুলি মই গোৱাপুৰ পৰা আহিছোঁ চিধা চিধি কথা যদি মই গোৱাপুৰ পৰা মই মোৰ ঘৰ ইয়াতে আছে মই ভাইফোঁট লগাবলৈ আহিছোঁ তেতিয়া আপোনাৰ ফুট চুট লগাই হ'ল খোৱা মেলাত বহিবলৈ ধৰিছোঁহে তেতিয়া আমাৰ খুৰা এটা ফোন কৰিছে যে অজয় বুলি যাৰ মাথাটো কাটিলে তাৰ নাম অজয় তাৰ বাপেকৰ নাম অজিত দাস তেতিয়া সি মানে যোনে ফোন কৰিছে সি আপোনাৰ প্ৰেমানন্দ দাস যে অজয়ৰ বোলে মাথা ফাটি গ'ল মেডিকেলত আছে তেনেকৈ ক'লে শুনা কথাহে তেতিয়া মানে মই আকৌ ক'লোঁ ভাইটিক ক'লোঁ যে ফোন কৰি চাচোন সঁচা না মিছা আজিকালি ফোনৰ কথাহে এটা হ'লে আৰু এটা কয় পাছত কি গম পালে তেতিয়া মানে একজন দুজন কৰোঁতে ফোনা ফুনি কৰোঁতে যে ৰাজু এইটো শিবু বৈশ্যই আপোনাৰ মাথা কাটি কেনে আপোনাৰ জেলত গুচি গ'ল বুলি শুনিছোঁ সেইটো খাটাংকে মই দেখা নাই বাৰু ভাইফোঁটা দিবলৈ আহিছে পিছত একজনে কৈছে তহঁতৰ শিবুৱে বোলে এনেকুৱা মাথা কাটিলে এই যোনে কাটিছে তাৰ নামটো কি তাৰ নাম বোলে অজয় অজয় যাক কাটিছে তাৰ নাম অজয় মানে যোনে মৰিলে আৰু যোনে মাৰিছিলে তাৰ নামটো তাৰ নাম শিবু মানে বাইদেউ কি কাৰণে এনেকৈ হৈছিলে গম পাই নেকি একো নাজানো কি কাৰণত হৈছে আজি আহিছে কামৰ পৰা বাহিৰৰ পৰা ঘৰতো নাছিলে ক'ত কাম কৰিলে আৰু কৰিছিলে আলমফালে কাম কৰি আছিলে ল'ৰাটো কিবা শত্ৰুতা আছে নে আগতে কি একে পৰিয়ালৰ হয়নে বেলেগ বেলেগ একে পৰিয়ালৰে কিন্তু বেলেগ বেলেগ থাকোঁ আমি আমাৰ সৰু ভাইটি হয় ইয়াৰ সৰু ভাইটি হয় মানে সম্পৰ্কটো কেনে অলপ কওকচোন ভালকৈ সম্পৰ্ক কেনেকুৱা এই দুইজনে যাক মাৰিছে যাক মাৰা নাই কিন্তু সম্পৰ্ক একো নাই আচপৰচৰে হয় ওচৰ চুবুৰীয়া হয় মানে মৰাজন আৰু মানে মাৰাজন কিয় ককাই ভাই নেকি নহয় ওচৰ चुबुरिया হয় চিনাকি মানে बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां लोगोसेनो बेसेन नाङाजासे 5 लिटार पेट्रल गंनै हेलमेट सीट कभार 12 टाइम्स वाशिं कुपन मोननो हागोन